আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে মই বৰ্তমান ক'ত আছোঁ। এই যে দেখিছে পিছফালৰ এটা সুৰংগ আকাৰত, এইটো হৈছে এটা বৃহৎ আকাৰৰ কয়লা খনি আৰু ইয়াৰ পৰাই বহু কষ্টৰে লেবাৰবিলাকে কয়লা বাহিৰ কৰে। আৰু এই যে দেখিছে সুৰংগটো, এনেদৰেই গাঁতবিলাক খান্দি খান্দি ভিতৰলৈ সোমাই তেওঁলোকে কয়লাবিলাক আনে। ভাবকচোন কিমান কষ্টৰে কয়লাবিলাক বাহিৰ কৰে। বহুত ভয় শংকাৰ মাজেৰে সোমাই গ'লোঁ কয়লাৰ খনিৰ ভিতৰলৈ আৰু চালোঁ কেনেকৈ বনুৱাসকলে কয়লাৰ খনিৰ ভিতৰত কাম কৰে বা কয়লা খান্দে। আহকচোন আপোনালোকে মোৰ লগত চাওক কেনেদৰে কয়লা উলিয়াই তেওঁলোকে এনেদৰে বৃহৎ আকাৰৰ সুৰংগ খানে। প্ৰথম অৱস্থাত খুব ভয় লাগিছিল কয়লা খনিৰ ভিতৰত সোমাবলৈ, কিন্তু ভাবিলোঁ তেখেতলোকে যদি ভিতৰত সোমাই কয়লা খান্দিব পাৰে, মইনো কিয় ভিতৰলৈ সোমাই যাব নোৱাৰোঁ। সেয়েহে সাহস কৰি সোমাই গ'লোঁ ভিতৰলৈ বুলি। এইটো লাইন খালি আছে নেকি? খানে কেনে খানে এবাৰ খানে একদিনত কিমান ফুট খানিব পাৰে ককাই? 3 ফুট মান পাৰে। একদিনত 3 ফুট। আৰু এইটো কিমানৰ মাল গৈ আছে? কিমান হেৰিয়াত গৈ আছে? কিমান ফুটত লাইনটো? এইটো 1 ফুটেই হ'ব এতিয়া। 1 ফুটত? অঁ 1 ফুটত এতিয়া 1 টন হ'বলৈ হ'লে কিমান ফুট খানিব লাগে এইটো লাইনত? সেইটো অঁ এইটোতো লাগিব 4 ফুট মান। 4 ফুট 5 ফুট লাগি যাব। অঁ কিন্তু মানে কিবা আছে না সেইটো অঁ কয়লা কমতি আছে। অঁ সেইটো কাৰণে